নমস্কাৰ, স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'লৈ। এই ভিডিঅ'ত জনা হ'ব যে অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে গ্ৰেড 3 নন টেকনিকেল আৰু গ্ৰেড 4 লিখিত পৰীক্ষাৰ বিষয়ে কি ঘোষণা কৰিলে, সেই ঘোষণাখিনি আপোনালোক সকলক জনাই দিয়া হ'ব। আহক আমি ভিডিঅ'টো ভালদৰে চাই লওঁ। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, পাছত থকা বেল আইকনটো বজাই দিব। আহক আমি ভিডিঅ'টো ভালদৰে চাই লওঁ। আমি আশা কৰিছোঁ অহা জানুৱাৰী মাহতে পৰীক্ষা হ'ব। হ'ব 1 লাখত সোমাব। সকলোখিনিয়ে হ'ব, মানে এতিয়া গোটেই মেচিনাৰীটো দেখিছে নহয়, 1 লাখৰ কাৰণে সকলো লাগি আছে। গতিকে নিযুক্তি এইটো হোৱা নাই, অন্যটো হৈছে। গতিকে ইয়াৰ ভিতৰতে এইটো হৈছে। আমি আশা কৰিছোঁ অহা জানুৱাৰী মাহতে পৰীক্ষা হ'ব। 1 লাখত সোমাব। সকলোখিনিয়ে হ'ব, মানে এতিয়া গোটেই মেচিনাৰীটো দেখিছে নহয়, 1 লাখৰ কাৰণে সকলো লাগি আছে। গতিকে নিযুক্তি এইটো হোৱা নাই, অন্যটো হৈছে।